हेलो बंधुসকল আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকক মই এটা বস্তু দেখুৱাম যে মানুহৰ কৰ্ম মই আজি কি কৰ্ম কৰিছোঁ দেখিছেনে এই চাওক আজি এনেকুৱা এটা কাম কৰিছোঁ মই আপোনালোকে হয়তো ভাবিব যে মই এই ভাঙা চিঙা দোকানৰ ফেৰিৱালা বুলি ভাবিব কিন্তু ফেৰিৱালা নহয় মোৰ নিজাববীয়া মোৰ যিখন নিজৰ মাৰ্কেট মোৰ যিখন নিজৰ বজাৰ সেই বজাৰখন মই আজি সাফাই কৰিছোঁ সাফ চিকুণ কৰিছোঁ প্লাষ্টিকৰ বটল কাগজ যিমান জাবৰ জোথৰ আছে সকলোবোৰ মই আজি সফা কৰি এই গাড়ীখনত তুলি মই মানে দূৰত পেলাই দি আহিছোঁ এয়া হ'ল মোৰ কৰ্ম মই কিমান ধৰণৰ কৰ্ম কৰোঁ আপোনালোকে দেখিলে আচৰিত পাব কৰ্মত মই একো লাজ নকৰোঁ আৰু আপোনালোকেও কৰ্ম কৰোঁতে লাজ নকৰিব কৰ্ম কৰিলে পেটত ভাত যাব আৰু কৰ্ম নকৰিলে পেটত ভাত নাযায় কৰ্মত মান সন্মান নাযায় কৰ্ম কৰিলে আপোনাৰ মৰ্যাদা বাঢ়িব নকমে কিছুমানে হয়তো ভাবে কি কাম কৰিছে চুইপাৰৰ কাম কৰিছে ভাঙা চিঙাৰ কাম কৰিছে এইবোৰ ভুল নিজৰ ঘৰৰ কাম কৰোঁতে একো লাজৰ কথা নাই আৰু নিজৰ কৰ্ম কৰোঁতে কোনো লাজ কৰিবলগীয়া কথাই নাই আজি মই এইবোৰ চাফ চিকুণ কৰিলোঁ চাফ চিকুণ কৰাৰ পিছত মোৰ বজাৰখন দেখিবলৈ কিমান ধুনীয়া হৈছে আপোনালোকে চাব গতিকে ৰাইজ আপোনালোকে এটা কাম কৰিব আপোনালোকৰ নিজৰ গাঁৱত নিজৰ ঘৰৰ এলেকাত যিমান জাবৰ জোথৰ আছে আপোনালোকে চাফ কৰক আপোনাৰ গাঁওখন আপুনি সুন্দৰকৈ ৰাখক আপোনাৰ গাঁওখনক আপুনি প্ৰদূষণ মুক্ত কৰক যদি আপুনি আপোনাৰ ঘৰৰ চৌপাশে চাফ চিকুণ কৰি ৰাখে আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ পত্নী আপোনাৰ ভাই ভগ্নী আপোনাৰ মা দেউতা সকলোৱে সুৰক্ষিত থাকিব বেমাৰ আজাৰৰ পৰা সুৰক্ষিত থাকিব যাৰ কাৰণে নিজৰ ঘৰৰ এলেকা নিজৰ ঘৰৰ চৌপাশ নিজৰ ৰাস্তাৰ চৌপাশ ৰাস্তাৰ কাষে পাশে যিমান জাবৰ জোথৰ আছে সকলো চাফ কৰি ৰাখিব আৰু প্ৰদূষণ মুক্ত এখন সমাজ গঢ়িবলৈ চেষ্টা কৰিব ঠিক আছে আজিলৈ আহোঁ